Hi everyone, welcome back to my new mini vlog. আৰু আজি ঘৰতে হকাম এভাগী আছিল আই হকাম বহুতে গোপিনী হকাম বুলি কয় আৰু এই বাগৰাকী আৰু ব্ৰহ্মাগৰাকীয়ে ৰাতিপুৱা আহি কটা মেলা বচাই এইবিলাক কৰি দিলে যথেষ্টখিনি সহায় কৰি দিলে আৰু বহুত ধন্যবাদ তেখেতলোকক তাৰ পাছতে গোপিনীসকলো আহি পালেহি আৰু এইকেইদিন মই সদায় প্ৰাৰ্থনা কৰি আছিলোঁ যাতে যিদিনা হকাম হয় সেইদিনা বতৰটো যাতে অলপ ঠাণ্ডা হওক আৰু সঁচাকৈ ভগৱানে মোৰ কথা শুনিলে বতৰটো ঠাণ্ডা তাৰ পাছত গোপিনীসকলৰ কাৰণে চাহৰ জাৰ যোগাৰ কৰিছোঁ আগতে বাহঁতে কৰিছিল এতিয়া বাহঁত নাই দুইজনী বা বিয়া হ'ল এইটোৰ কাৰণে ময়ে কৰিব লগা হৈছে অৱশ্যে ভালেই হৈছে অকণমান কামো শিকিছোঁ আগতে সৰু বুলি বাচি যাওঁ এতিয়া কিন্তু উপায় নাই আৰু ঘৰততো মই কৰিবতো লাগিবই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভাল পালে এটা লাইক কৰি দিব কমেণ্ট কৰিব নাপাহৰিব তাৰপিছত এইফালে ব্ৰহ্মাগৰাকীয়ে পায়স বনাই আছে আৰু পায়সখিনি যে সঁচাকৈ খাবলৈ ইমানেই ভাল হৈছে বহুতেই মানে টেষ্টি বুলি ক'ব লাগিব তাৰপাছত আমাৰ কণমানি ভকতটোক দেখুৱাম এইফালে এইটো মোৰ কলিজা কণমানি ভকত তাৰপাছত গোটেই কেইগৰাকী গোপিনীয়ে ক'লে আজি ৰান্ধনি বোলে মই হ'ব লাগিব এইটো কাৰণে চেষ্টা কৰিলোঁ আৰু খানাটো অৱশ্যে বেয়া বনোৱা নাই ভালেই বনাইছিলোঁ বায়েও যথেষ্টখিনি সহায় কৰি দিলে তাই ইমান দূৰৰ পৰা আহিছে সহায় কৰি দিলে তাৰ কাৰণে বহুত ধন্যবাদ দেই বা তোমাক সঁচাকৈ তাৰপাছত এতিয়া লাহেকৈ হৈছেগৈ আৰু নাম লোৱাৰ পাছত এইফালে প্ৰসাদ আৰু পায়স তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈ আহোঁ বাই টেক কেয়াৰ